এই পৃথিৱীত মুছলমান মানে অকলশৰীয়া। পৃথিৱীয়ে আপোনাক সন্ত্ৰাসবাদী বুলি ক'ব। আপোনাৰ বন্ধুসকলে আপোনাক এৰি যাব। লাকি আলিৰ বিস্ফোৰক মন্তব্য। কিয় আৰু কিহৰ কাৰণে লাকি আলিৰ এই বিস্ফোৰক মন্তব্য? আজিৰ পৃথিৱীত মুছলমান হোৱাটো এটা অকলশৰীয়া কথা। আপোনাৰ বন্ধুসকলে আপোনাক এৰি যাব। পৃথিৱীয়ে আপোনাক সন্ত্ৰাসবাদী বুলি ক'ব। এই মন্তব্য আমাৰ নহয়। এই বিস্ফোৰক মন্তব্য বিশ্বখ্যাত গায়ক ৬৫ বছৰীয়া লাকি আলিৰ। জনপ্ৰিয় গায়ক লাকি আলিয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে কৰিলে এই বিস্ফোৰক মন্তব্য। কিয় আৰু কি প্ৰসংগক প্ৰাধান্য দি এনেধৰণৰ মন্তব্য পোষ্ট কৰিলে সেই সন্দৰ্ভত এতিয়াও বিতংকৈ জানিব পৰা হোৱা নাই। লাকি আলিৰ এই মন্তব্যৰ পিছতেই বিভিন্নজনে কমেণ্টৰ জৰিয়তে লাকি আলিক সান্তনা দিয়া পৰিলক্ষিত হৈছে। নিউজ ডেস্ক ৰিপৰ্ট খবৰ.com।